নমস্কাৰ। এইকেইদিন ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ কেইখনমান ছবি ভাহি পৰা দেখা গৈছে আৰু যাৰ ওপৰত অনেকে অনেক মন্তব্য কৰা দেখা গৈছে। এইকেইখন ছবি ভাহি ফুৰিছে। তাৰ বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। আজি সেই বিষয়টোৰ ওপৰতে কিছু আলোচনা কৰিম। তাৰ বাবে যাব লাগিব কালি দেখা বজাৰত মই দেখা দুটা দৃশ্য। প্ৰথম আজি হৈছে মাঘৰ বিহু বা ভোগালী বিহু। কালি আছিলে ভোগালী বিহু উৰুকা আমাৰ হেঁপাহৰ। আৰু কালি মই বজাৰলৈ যাওঁতে বজাৰত হাট বজাৰত এজন ব্যক্তিয়ে কিছু সামগ্ৰী কিনি থকা মই দেখা পালোঁ। আৰু দেখা পাই মই ওচৰতে কথাটো মোৰ লগত যিজন গৈছিলে তেওঁ কিবা কিবি কিনিছিলে। কিনোতে মই কথা বতৰা কেইটা শুনি আছো যে দোকানীক তেওঁ কৈছে মিঠাতেল দিয়ক। আধা লিটাৰ দিম নে? মানুহজনলৈ চাই দোকানীজনে সুধিলে। তাই দোকানীজনক তেওঁ কৈছে যে আধা লিটাৰ নালাগে, তাতকে অকমান সৰু দিয়ক, 200 গ্ৰাম মানৰ এটা লৈছে। আৰু ৰিফাইন তেলটো ইমানত দিয়ক। মানুহজনৰ মুখলৈ মই চালো, কাৰণ ভোগালীৰ বতৰ, ইমান সৰু তেল এটা কিনিছে। দেখি পেলাই এনেকুৱা লাগিলে যে তেওঁ খুব কষ্টত কেইটামান টকাৰে সেই যেন বজাৰখিনি বজাৰখিনি সামৰিবলৈ যত্ন কৰিছে আৰু অন্যান্য বস্তুও তেওঁ কিনিছে। খুব কম পৰিমাণ। এয়া হৈছে প্ৰথম দৃশ্য। এতিয়া আহো দ্বিতীয় দৃশ্যলৈ। দ্বিতীয় দৃশ্যত মই মাছ কিনিবলৈ গৈছিলো। মাছ মই এটা কিনি দোকানীক ঠিক ঠাক কৰিবলৈ দিওঁতে মাছৰ বজাৰত ভিৰ আছিলে আৰু তেনেকুৱাতে দুজন ব্যক্তি আহিলে। এজন বয়সস্থ আৰু ইজন ডেকা ল'ৰা। এতিয়া বয়সস্থজন দেখাতে বুজা গৈছে যে বয়সস্থজন ডেকা ল'ৰাজনৰ দেউতাক হয়। এনেতে আহিলে মাছৰ বেপাৰীৰ ওচৰ পালেহি। মাছৰ বেপাৰীয়ে খুব আথৰ বেথা ক'লে যে ছাৰ আহক। তেতিয়া মই বুজিলো যে তেওঁ নিশ্চয় অৱসৰপ্ৰাপ্ত শিক্ষকে হ'ব। আৰু মাছৰ দাম বিলাক তেওঁলোকে সুধিলে। সুধি পেলাই বহুত দেৰি চিন্তা চৰ্চা কৰি এটা সৰু মাছ এটা কিনিলে। সৰু মাছ এটা কিনাৰ পিছত দোকানীয়ে ঠিক কৰিবলৈ সেইটো ললে। ঠিক কৰিবলৈ লৈ ঘাপটো মাৰিবলৈ লওঁতে লগত অহা ডেকা ল'ৰাটোৱে ৰখালে। ৰখাই পেলাই মোবাইলৰ কেলকুলেটৰটো উলিয়াই লৈ পেলাই হিচাপ নিকাচ কৰি তাৰপিছত লাহেকে কৈছে যে আপোনালোকে কাটক। এই দুইটা ছবিৰ পৰা আমি কি বুজিলো? মানুহৰ হাতত পইচা একেবাৰে নাই। নহ'লনো এই হেঁপাহৰ ভোগালী বিহুটোত খাবৰ বাবে অসমীয়া মানুহে এনেকুৱা টনা আজোৰা কৰি থাকেনে বাৰু? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ ছবিখনৰ কথালৈ এবাৰ আহোঁ। লগতে অন্যান্য বহুতৰে মাছৰ সৈতে এনেকে মাছটো ধৰি পজ দি ফটো উঠা বহুত ফটো ভাইৰেল হৈছে। আৰু সেই ফটোখিনি যিয়ে নহওক, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ জনপ্ৰিয় ৰাজনীতিক নেতা, আৰু তেখেতে অসমতে নহয় অসমৰ বাহিৰতো তেখেতৰ জনপ্ৰিয়তা যথেষ্ট আছে। আৰু অসমৰ ভোগালী বিহু যে এটা ভোগৰ উৎসৱ, সেইটো জানিবলৈ অসমৰ বাহিৰৰ মানুহে মুখ্যমন্ত্ৰীৰ ছবি কেইখন চালেই হব যে অসমৰ ভোগালী বিহুটো অসমীয়া মানুহৰ কাৰণে কিমান এটা ডাঙৰ ভোগৰ উৎসৱ। কিন্তু এইবিলাক পালন কৰিবলৈ যাওঁতে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা পাহৰি গলে নহব যে অসমৰ প্ৰায় ২৭ লাখ পৰিয়ালৰ আৰ্থিক অৱস্থা ইমানেই বেয়া যে তেওঁলোকে চলিবৰ কাৰণে মাহে ১২৫০ টকাকে সাহাৰ্য দিবলগীয়া হৈছে। ইয়াৰ উপৰি অসমৰ থকা বিদ্যালয় বিলাকৰ ৰান্ধনীক মাত্ৰ মাহে ১,০০০ টকা পায়। অংগনবাড়ী কৰ্মীয়ে মাত্ৰ ৩,০০০ টকা পায়। এইসকলে ভাবেনে যে আপুনি যে মুখ্যমন্ত্ৰীয়ে পায় এনেকে ধৰি ডাঙৰ ডাঙৰ মাছটো ১০-১৫ কেজি ২০ কেজি ওজনৰ তেনেকুৱা মাছৰ এচকল কিনি খাব পাৰিব? নিশ্চয় নোৱাৰে। গতিকে ইয়াত মুখ্যমন্ত্ৰীও উপায় নাই, কিন্তু তেখেতে কৰিব পৰা খিনিকে বহুত আছে। আমি সকলোৱে জানো যে ৰাজনীতিত আপুনি অদ্বিতীয় সফল নেতা, আৰু অৰুণোদয় আঁচনি দি আপোনাৰ সফলতা বা জনপ্ৰিয়তা আৰু এখুব
ওপৰলৈ চৰিছে। কিন্তু কেৱল ৰাজনৈতিক সফলতাই মানুহক সফল কৰি তুলিব পাৰে জানো? তাৰ বাবে অৰ্থনৈতিক সফলতাও লাগিব। আমাৰ এইটো সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি চেষ্টা কৰিলে অসমখন কেইবছৰমানৰ ভিতৰত এখন এনেকুৱা এখন অৰ্থনৈতিকভাৱে সবল ৰাজ্য কৰিব পাৰে যে অসমৰ প্ৰতিটো পৰিয়ালে অন্তত ভোগালী বিহুটোত এটুকুৰা মাছ নিজৰ পচন্দ মতে চৰকাৰী সাহায্য নোহোৱাকে কিনি খাব পাৰিব। ভোগালী বিহুত খাবলৈ সক্ষম হ'ব। এইখিনি হৈছে আজি কালি দেখা দৃশ্যকেইটা, আৰু বাকী অসমত সামগ্ৰিকভাৱে চলি থকা যিটো অৰ্থনৈতিক অৱস্থা, তাৰ ওপৰত মোৰ নিজৰ চিন্তা। যি কি নহওক, সকলোলৈকে ভোগালীৰ শুভেচ্ছা জনালো। ধন্যবাদ।